যে নিপনৰ চেনেলটো এবাৰ চাবচোন নতুনকৈ খুলিছে বোলে ল'ৰাটোৱে ভাল লাগিলে গুৰিয়া চুৰিয়া একে পুখুৰীত পেলাই দিব বেয়া লাগিলে আধা বাটতে থৈ দিব আৰু কথা সিমানে কিন্তু লাইক এটা কৰি দিব আৰু যে সেইটো যে মনতে থাকে বেলটো খাটাংকৈ দি দিবচোন এতিয়া ৰাখি দিছোঁ মই হেল্ল' গাইজ আমি শ্বুটিং এটা কৰিব গৈ আছোঁ বৰ্তমান জানুহঁতৰ ঘৰ পাইছোঁহি জানো যাম এতিয়া নতুন চং মানে কি নতুনটো নহয় কভাৰ ভিডিঅ' মানে মই গৈ আছোঁ কি বা হয় দিনটো আৰু ভিডিঅ'টো চাই ভালেই পাব ব্লগটো প্ৰথম চাই লওঁ অলপ ঠিক আছে আপোনালোকে দেখুৱাই যাম ভালেই হ'ব থেংক ইউ মৃগাংক দা কি ক'বা বাইদেউ বহুত ভাল লাগিছে আজি আহি পেলাই কেনেকুৱা বহুত ভাল থেংক ইউ নিপন আৰু জাহনো তোমালোকে আনিলা ইয়াত থেংক ইউ বহুত ভাল লাগিছে কিন্তু আগলৈকে আৰু কৰি নেক্সট অফিচিয়েল এটা আহি আছে আকাশ কেনেকুৱা ভাল ভাল
এতিয়া আমি কোন জেগাত আছোঁ? এতিয়া আমি আহি বেবেজীয়াৰ পৰা সোমাই অলপ আহি বাইপাছটোত শ্বুটিং চলি আছে। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? বতৰটো ৰ'দো দিয়ে বৰষুণ দিয়ে পূৰা মস্তি লাগি গৈছে। পূৰা মস্তি কৰিছে। অঁ আমাৰ ছেকেণ্ড হিৰইন কেনেকুৱা লাগিছে? বিজি আছে বাৰু পিছত লগ পাম। অঁ কৈ দিয়া কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে কাম কৰি মাথাটো কেনেকুৱা লাগিছে? অৱস্থা নাই আৰামদাদে দিয়া হৈছে টিভি লোৱা তুমি ধৰা মোবাইল কৰ চবে হাত আনি একদম তলৰ ইয়াতে ৰাখিবা এবাৰে ইয়াৰ পৰা আনিলো আনি পেলাই ইয়াত পেক কৰিম ঠিক আছে মই টকা বলো দাদা ৰেডি 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 দোৱা খাওঁ না জ্বালা জ্বালা रोल कैमरा
মেকআপ আৰ্টিষ্ট ভাল লাগিছে ভাল লাগিছেনে নিশ্চয় বহুত ভাল লাগিছে আশা কৰিছোঁ মোৰ ভাইটিকেইটাই এনেকুৱা এটা কাম কৰিছে ফাৰ্ষ্ট টাইম কৰিছোঁ সিহঁতৰ লগত বহুত ভাল লাগিছে আৰু ভগৱানক এইটোৱে আশীৰ্বাদ কৰোঁ যেনেকৈ সিহঁতে কাম কৰি আহিছে তেনেদৰে যাতে ভৱিষ্যতে আগুৱাই যাব পাৰে